আপোনালোকৰ এটা চিন্তাই মাথা খাই আছে নেকি? যদি খাই আছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আপোনালোকে যদি ভাবি আছে যে এটা নতুন ৰুম ল'ম, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাই থাকক। আপোনালোকে ভাবিছে যে এটা ৰুম ল'লে আমাক বহুত বস্তু লাগে, কিন্তু অলপ বস্তু দি আমি ৰুমটো মেনেজ কৰিব পাৰোঁ। সেই মেনেজ কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। বলক আমি চাওঁ। হাই গাইছ, ৰুম ল'লোঁ, তালাও মাৰিলোঁ। এতিয়া ৰুমটো মোৰ, কিন্তু ৰুমটো ল'লেই নহ'ব ন, মোক বস্তুও লাগিব। সেই বস্তুবিলাক কেনেকৈ মেনেজ কৰিব লাগে মই আপোনালোকক শিকাই আছোঁ। মোৰ তাত যিহেতু বেছি বস্তু নাই, গতিকে শিকি লওঁ, আহি যোৱা। ফাৰ্ষ্ট আমি দেখাম জোতা কেনেকৈ থ'ব লাগে। হাই গাইছ, আমাৰ তাত একো জোতা থোৱা বস্তু নাই, সেইকাৰণে এনেকৈ পেলাই থৈ দিছোঁ। এনেকৈ পেলাই থৈ দিছে, এনেকৈ থাকিব স্পেচিয়েল কৰি। গাইজ, আপোনালোকে ভাবিছে যে এইডাল চাৰ্জাৰ, কিন্তু এইডাল চাৰ্জাৰে হয়, কিন্তু ইয়াৰ আৰু বহুত কাম আছে। আপোনালোকে ৰুমত কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাই লওক একবাৰ। আমি ইয়াক মহৰি টানত ব্যৱহাৰ কৰোঁ। কেনেকৈ কৰে গম পাই না? এইডাল এনেকৈ সোমাই ল'বা, সোমাই লৈ এনেকৈ প্লাগত সোমাই দিবা। এইটোক কয় মেনেজ। এয়া চোৱা, খিৰিকীটো চবেই চিনিয়ে পোৱা, কিন্তু খিৰিকী ইয়াৰ পৰা পূৰা ভিউজ পূৰা ধুনীয়া দেখা পায়, কিন্তু বাহিৰৰ পৰা আৰু আমাক ভালকৈ দেখা পায়। কিন্তু ইয়াক মেনেজ কৰিব লাগিব। আমাৰ তাততো পৰ্দা নাই, কিন্তু আমাৰ তাত স্পেচিয়েল বস্তু আছে। এয়া চোৱা বিছনা চাদৰ, এইখন আমি এতিয়া খিৰিকীত মেনেজ কৰি আছোঁ। এইখন আমি খিৰিকীত লগাই দিম। এনেকৈ দুটা গাঁঠি মাৰিবা। তাৰপিছত এই গজালত এনেকৈ লগাই দিবা। এয়া চোৱা, আমাৰ পৰ্দা ৰেডি হৈ গ'ল। এতিয়া নো টেনশ্যন, এনেকৈ পৰ্দা ৰেডি কৰি ল'ব পাৰিবা বিছনা চাদৰ। হাই গাইছ, আমিতো বিছনা চাদৰখন খিৰিকীতে লগালোঁ। এতিয়াতো আমাৰ বিছনা চাদৰ নাই, এয়া বিছনা খালী হৈ আছে, কিন্তু ইয়াকো মেনেজ কৰিব পাৰি। আমি এতিয়া মেনেজ কৰি আছোঁ। এয়া আমাৰ একো ৰচী নাই কাপোৰ থোৱা, সেইকাৰণে এনেকৈ কাপোৰ চাপোৰ জহাই থোৱা দলি মাৰি আমি বিছনাখন ঢাকি থ'ব লাগে। বেগ চেগ জহাই থৈ পাৰি। এতিয়াতো বিছনা চাদৰখন দেখাই নাপাব, কোনোবা আহিও বিছনা চাদৰ থাকা বুলি ভাবিব। এতিয়া চোৱা আপোনালোকে, এতিয়া বিছনা চাদৰখন নোহোৱা বুলি গম পায় নেকি? ইয়াক এইটো চোৱা এনেকৈ কৰে মেনেজ, এইটোকে কয় মেনেজ। আৰু যদি শিকিব লগা আছে আৰু কৰিব পাৰে আপোনালোকে, বেছি কাপোৰ আনিলে বেছিকৈ থ'ব। হাই গাইছ, এডাল হেডফোন আপোনালোক চবেই চিনি পায়, কিন্তু ইয়াৰ আৰু গুণ আছে। আপোনালোকে চাব নেকি ৰুমত ইয়াক কিহত ব্যৱহাৰ কৰিব পাৰি? চাই লওক। ইয়াকো আমি মহৰি টানত ব্যৱহাৰ কৰোঁ। এনেকৈ আমি মহৰি টানি আনি ইয়াতে মহৰিত ব্যৱহাৰ কৰোঁ। চাই লওঁ ইয়াৰ দুটা ফাইদা। ইয়া চোৱা, আমাৰ বেচিন, কিন্তু বেচিনত পানী পৰিব এৰি আমাৰ ইয়াতে বাহিৰত পানী পৰি থাকে এনেকৈ, কিন্তু ইয়াৰো আমি ব্যৱস্থা কৰি লৈছোঁ। চাবা নেকি? এনেকৈ ওপৰত যাব লাগিব। এই বাউণ্ডাল আমি এনেকৈ ইয়াতে সোমাই দিওঁ, সোমাই পেলাই এনেকৈ অলপ তেৰা কৰি দিওঁ। তেতিয়া পানী কি ধুনীয়া কৰি আছে বেচিনৰ ভিতৰত। এইটোক কয় মেনেজ। আশা কৰিলোঁ ভিডিঅ'টোৰ পৰা বহুত শিকিলে, আৰু যদি ছেকেণ্ড পাৰ্ট লাগে ইয়াৰে মেনেজৰ ওপৰত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। আৰু যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবা তোমালোকৰ বন্ধু বান্ধৱীয়ে ৰুম লৈছে, তেতিয়াহ'লে সিহঁতক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।